প্রথমে সাঁওতাল স্টুডেন্টস ইউনিয়ন সেন্ট্রাল কমিটি জেলা কমিটি আর আঞ্চলিক কমিটির নেতৃত্ব দিয়া আমার লিডাৰসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলে এই অঞ্চলত মানে পিছপৰি থকা যিখিনি আমাৰ অঞ্চল বা আমাৰ মানে দৰিদ্ৰতা সীমাৰেখাত থকা যিখিনি পৰিয়ালৰ যিখিনি ছাত্ৰ ছাত্ৰী অলপ উৎসাহ দিবৰ কাৰণে এই ইয়াত ফেলিচিটেশ্যন প্ৰগ্ৰাম তেখেতসকলে যে কৰিলে এইটো এটা মানে ডাঙৰ এটা পদক্ষেপ বুলি ক'ব লাগিব। সেইকাৰণে মই এই কাৰ্যসূচীটো মই একেলগে ছাত্ৰ সন্থা তৰফৰ বা চিৰাংবাসীৰ হৈ বা মই মানে নিজৰ ফালৰ পৰা মই প্ৰথমে আদৰণি জনাইছোঁ আৰু তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলটো যদি আগুৱাই যাব লাগে তেতিয়াহ'লে মানে পিছপৰি থকা যিখিনি গাঁওসমূহ মানে আৰ্থিকভাৱে বিশেষভাৱে বা সামাজিকভাৱে উন্নয়ন হ'ব লাগিব আৰু এইখিনিত মানে লক্ষ্য ৰাখি পেলাই সাঁওতাল ষ্টুডেন্টছ ইউনিয়নে এটা কাৰ্যসূচীৰ দ্বাৰা এটা সজাগতা ইয়াত মানে প্ৰগ্ৰাম মানে কৰা হ'ল। খুবেই মানে সময়ৰ মানে ডিমাণ্ড আছিলে আৰু এই সময়ৰ ডিমাণ্ডটো বুজি পেলাই মানে সাঁওতাল ষ্টুডেন্টছ ইউনিয়নে এই প্ৰগ্ৰামটো কৰাটো মানে সময়ৰ মানে এক্টিভিটি বুলি মই ক'ব পাৰোঁ। আশা কৰোঁ এনেকুৱা এক্টিভিটিটো অনাগত দিনত সাঁওতাল ষ্টুডেন্টছ ইউনিয়নে মানে লৈ যাই থাকিব পাৰিব বুলি মই আশা কৰিছোঁ আৰু লৈ যোৱাটো অতি প্ৰয়োজন কাৰণ মানে বিভিন্ন দিশটো চাই পেলাই অনুভৱ কৰোঁ যে যথেষ্ট ইয়াত সজাগতা দৰকাৰ বা চৰকাৰৰ ফালৰ পৰা ইয়াত মানে সহায় সহযোগিতা যথেষ্ট মানে দৰকাৰ বা সামাজিকভাৱে সজাগ হোৱাৰ যিটো দৰকাৰ সেইটো মই দেখিছোঁ কাৰণ ময়ো চিৰাংবাসী আৰু বহুত দিনৰ পৰা এই অঞ্চলটো আগুৱাই নিয়াৰ ক্ষেত্ৰত মানে সামাজিকভাৱে বা ছাত্ৰ সংগঠনত থাকি পেলাই আমি কাম কৰি আহিছোঁ। সেইকাৰণে এদিন নহয় এদিন এই অঞ্চল মানে নিশ্চয় মানে ডেভেলপ হ'ব। বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন দিশত মানে উন্নয়নটো মানে কৰি অনাৰ পাছত আমাৰ মানে এপছু আছু বা অন্যান্য ছাত্ৰ সংগঠন আমি কমন ইছ্যুৰ কাৰণে আমি কাম কৰি আহিছোঁ। আগন্তুক দিনতো আমি কাম কৰি যাম কাৰণ এই অঞ্চলৰ উন্নয়নটো আমি সকলোৱে বিচাৰিছোঁ। আমিও বিচাৰিছোঁ, ছাত্ৰসকলেও বিচাৰিছে বা অন্যান্য জাতি জনগোষ্ঠীও বিচাৰিছে। সেইকাৰণে যিহেতু আমি কমন ইছ্যুত মানে একেলগে মানে কাম কৰোঁ সেইকাৰণে আমি এইখিনি ক্ষেত্ৰতো আমি কৰি যোৱাত আমাৰ একো অসুবিধা নহ'ব। অনাগত দিনত আমি একেলগে বহি পেলাই কি প্ৰব্লেম হ'ব পাৰোঁ এইটো আমি আলোচনা কৰি ঠিক কৰিম।